নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত তেতেলীৰ মিঠা আচাৰ এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ বাবে মই লৈছোঁ 1 কেজি তেতেলী আৰু 2 কেজি গুড়। মানে তেতেলীটো টেঙা কাৰণে গুড়টোৰ পৰিমাণ অকণমান বেছি ল'ব লাগিব। এইখিনি গোটেই আধা কেজিৰ পেকেট হয়। এইখিনি এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। তেতেলীৰ মিঠা আচাৰৰ কাৰণে লাগিব এইখিনি: শুকান জলকীয়াৰ গুড়ি, তেজপাত, পাঁচফোৰণ, চফগুটি, কালজিৰা, জালুক, গোটা জিৰা, আজৱাইন আৰু ধনিয়া, গোটা ধনিয়া। আৰু পাঁচফোৰণ আৰু তেজপাতটো মই তেতেলীখিনিৰ লগত ভাজি ল'ম আৰু বাকীখিনি গোটেইখিনি শুকান কেৰাহীত অকণমান ভাজি গুড়ি মিক্স কৰি ল'ম। এতিয়া তেতেলীৰ আচাৰ বনাবৰ বাবে মই জুইৰ ওপৰত কেৰাহীটো বহাই দিছোঁ আৰু এতিয়া ইয়াতে মিঠাতেল যোগ কৰিম। এয়া মিঠাতেল দি পেলাই এতিয়া তেতেলীখিনি ভাজি ল'ম। তাৰ বাবে প্ৰথমতে মই ইয়াতে দুখিলা তেজপাত দিছোঁ আৰু অকণমান পাঁচফোৰণ দিম। এতিয়া এইখিনি লাহে লাহে অকণমান সময় ভাজি থাকিব। কেৰাহী পূৰা গৰম হৈ গৈছে। তেল পূৰা গৰম হৈ গৈছে। পাঁচফোৰণখিনি ভজা হোৱাৰ পিছত ইয়াতে এতিয়া তেতেলীখিনি দি দিম। এতিয়া অলপ সময় তেতেলীখিনি ভাজি থাকিম। এইখিনি মই 1 কেজি তেতেলী লৈছোঁ। এতিয়া ইয়াতে হালধি গুড়ি অকণমান ছটিয়াই দিছোঁ। তাৰপিছত আন্দাজমতে নিমখ দিব। এইখিনি ভজা হোৱাত ইয়াতে বাতিটোত এতিয়া থৈ দিলোঁ। তাৰপিছত এই কেৰাহীটোত অকণমান পানী দি এতিয়া গুড়খিনি পকাই লওঁ। গুড়খিনি মই এনেকৈ পকাই ল'লোঁ অকণমান পানী দি পেলাই। তাৰপিছত ইয়াতে এচামুচ কাশ্মীৰী মিৰ্চি দি দিম। কাশ্মীৰী মিৰ্চি দিলে কালাৰটো ভাল আহে। কাশ্মীৰী মিৰ্চি ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মিলাই দিব। তাৰপিছত ইয়াতে দিম এতিয়া শুকান জলকীয়াৰ গুড়িখিনি। তাৰপিছত ইয়াতে এতিয়া তেতেলীখিনি ঢালি দিম। ইয়াতে এতিয়া তেতেলীখিনি দি দিয়া হ'ল। এতিয়া এইখিনি গুড়ত ভালকৈ পকাই থাকিব 10 মিনিটমান। আমাৰ তেতেলীৰ মিঠা আচাৰ প্ৰায় হ'বই হৈছে। কাৰ কাৰ লোভ লাগিছে তেতেলীৰ দেখি? জিভাৰ পানী পৰিছেনে? কমেণ্ট কৰি জনাবচোন কোনে কোনে ভাল পায় তেতেলীৰ মিঠা আচাৰ। এয়া তেতেলীৰ আচাৰখিনি উতলি আহিছে।
ইয়াত এতিয়া মই গ্ৰাইণ্ড কৰি থোৱা সেই মছলাখিনি, শুকান মছলাখিনি দি দিম। কিছুমানে তেতেলীৰ গুটিটো উলিয়াই আচাৰখিনি কৰে, মই গুটিটো ৰাখি থৈছোঁ। সৰুতে আমি তেতেলীৰ গুটিবিলাক জুইত পুৰি বহুত খাইছিলোঁ আৰু সেইবোৰ এতিয়া আজি মনত পৰি গ'ল। আপোনালোকে খাইছিলেনে সৰুতে তেতেলীৰ গুটি? এতিয়া ইয়াত মই গ্ৰাইণ্ড কৰি লোৱা এই মছলাখিনি ইয়াতে দি দিম অলপ অলপকৈ। তাৰপিছত ভালদৰে লৰাই দিম। আৰু শেষত ইয়াতে অলপমান ভিনেগাৰ দি অলপ মিক্স কৰি, শেষত ইয়াতে ভিনেগাৰ অকণমান মিক্স কৰি নমাই থ'লে তেতেলীৰ আচাৰ হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু কোনে কোনে তেতেলীৰ মিঠা আচাৰ ভাল পায় সেইটো কমেণ্ট কৰি জনাব। ধন্যবাদ। তেতেলীৰ টেঙা মিঠা জ্বলা আচাৰ।